নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল মংগলাচৰণম ধ্যান মূলম গুৰুৰ মূৰ্তি পূজা মূলম গুৰুৰ পদম মন্ত্ৰ মূলম গুৰুৰ বাক্যং মোক্ষ মূলম গুৰুৰ কৃপা। ধ্যান মূলম গুৰুৰ মূৰ্তি পূজা মূলম গুৰুৰ পদম মন্ত্ৰ মূলম গুৰুৰ বাক্যম মোক্ষ মূলম গুৰু কৃপা। ইয়াৰ যদি আমি ভাৱাৰ্থ শ্লোকটোৰ জৰিয়তে বুজোৱা হৈছে যে এজন শিষ্যৰ বাবে গুৰুৰ ৰূপটোৱেই হ'ল ধ্যানৰ বিষয়। গুৰুৰ চৰণেই হ'ল পূজাৰ স্থান। গুৰুৰ উপদেশেই হ'ল জীৱনৰ মূল মন্ত্ৰ আৰু কেৱল গুৰুৰ আশীৰ্বাদ বা কৃপাৰ জৰিয়তেহে মানৱ জীৱনৰ সকলো বাধা অতিক্ৰম কৰি মুখ্য বা পৰম জ্ঞান লাভ কৰিব পাৰি। ধ্যানমূলম গুৰুৰ মূৰ্তি, ইয়াত ধ্যানৰ মূল কেন্দ্ৰ বা বিষয় হৈছে গুৰুৰ মূৰ্তি বা ৰূপ। অৰ্থাৎ আমি ধ্যান কৰিবলৈ হ'লে প্ৰথমে গুৰুৰ ৰূপ বা ছবিখন মনলৈ আনিব লাগে। 2 নম্বৰ আছে পূজা মূলম গুৰুৰ পদম। যে পূজাৰ মূল বস্তু হৈছে গুৰুৰ চৰণ, অৰ্থাৎ গুৰুৰ চৰণ কমল পূজা কৰাটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ পূজা। মন্ত্ৰ মূলম গুৰুৰ বাক্যম, যে মন্ত্ৰৰ মূল হৈছে গুৰুৰ বাক্য বা উপদেশ, অৰ্থাৎ গুৰুৰ মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই আমাৰ বাবে পবিত্ৰ মন্ত্ৰ ৰূপ বুলি কোৱা হয়। যদি মংগলাচৰণটো পঢ়ি ভাল পাইছা তে কমেণ্টত জনাবা।